বৰষুণৰ ৰাতি বাৰিষা এনেকুৱা এটা সময় য'ত মেঘে হেঁপাহ পলুৱাই বৰষুণ দিয়ে। ভিজা মাটিৰ গোন্ধ কোনেনো ভাল নাপায়। আৰু যদি এই বৰষুণে নিজৰ লগত এনেকুৱা কিছুমান বস্তু লৈ আহে যাৰ পৰা নিজকে বচোৱা অসম্ভৱ হৈ পৰে, তেতিয়া এই কাহিনীটো ৩২ বছৰীয়া সমীৰৰ সঁচা ঘটনাৰ ওপৰত আধাৰিত। সেইদিনা ৰাতি সি তাৰ অফিচৰ পৰা ঘৰলৈ গৈ আছিল। সেইদিনা তাৰ বিবাহ বাৰ্ষিকী আছিল, কিন্তু তাৰ অফিচৰ পৰা ওলাওঁতে দেৰি হৈ গৈছিল। ঘৰত তাৰ পত্নী ৰেখাই অপেক্ষা কৰি আছিল, কিন্তু তাৰ বাইকখন ষ্টাৰ্টেই হোৱা নাছিল। সি ভাবিলে যে বাছ অহাৰো টাইম হৈছে, সেয়ে বাছতে যোৱাটো ভাল হ'ব। বাছ ষ্টেণ্ডলৈ গৈ থাকোঁতে আকাশত গৰজি থকা মেঘে গৰজিবলৈ ধৰিলে, আৰু চাওঁতে চাওঁতে বহুত ধাৰাসাৰে বৰষুণ দিবলৈ ধৰিলে। সমীৰে তাৰ চুটকেছটো মূৰৰ ওপৰত দি বাছলৈ অপেক্ষা কৰিবলৈ ধৰিলে। সমীৰৰ কাপোৰ বেয়াকৈ তিতি গৈছিল। ঠিক তেতিয়াই তাৰ ওপৰত বৰষুণ পৰা বন্ধ হৈ গ'ল। সমীৰে ঘূৰি চাই দেখিলে যে এজন মানুহে তেওঁৰ ছাতিৰ আধা অংশৰে সমীৰক বৰষুণৰ পৰা বচাইছিল। সমীৰে বহুত ভাল পালে, আৰু সেই মানুহজনলৈ চাই মিচিকিয়াই হাঁহি মাৰি ধন্যবাদ বুলি ক'লে। সেই মানুহজনে হাতত হাতমোজা, চকুত কলা চশমা আৰু মূৰত এটা কলা টুপি পিন্ধি আছিল। সেইকাৰণেই সমীৰৰ মানুহজনক দেখাত অলপ অদ্ভুত যেন লাগিছিল। তেতিয়াই সেই মানুহজনে সমীৰলৈ চাই ক'বলৈ ধৰিলে, এই পৃথিৱীখন কি অদ্ভুত নহয়নে? ক'ৰবাত বৰষুণ, তেন্তে ক'ৰবাত খৰাং, ক'ৰবাত জীৱন আৰু ক'ৰবাত মৃত্যু। সমীৰৰ ওচৰত এই কথাৰ কোনো উত্তৰ নাছিলে। সি মাত্ৰ মিচিকিয়াই তাৰ মূৰটো জোকাৰিলে। সেই সময়তে সমীৰৰ ফোনটো বাজিলে। সি পকেটৰ পৰা ফোনটো ওলোৱাৰ লগে লগে তাৰ ফোনটো হাতৰ পৰা পিছলি মাটিত পৰিল। সমীৰে যেতিয়া মাটিৰ পৰা ফোনটো তুলিব ল'লে, তেতিয়া সি যি দেখিলে সেয়া দেখি তাৰ গাৰ নোম শিয়ৰি উঠিল। তাৰ লগত থিয় হৈ থকা মানুহজনৰ ভৰিয়ে নাছিল। সেই মানুহজনে বায়ুত উপঙি থকাৰ দৰে লাগিছিল। সমীৰৰ মুখৰ ৰং সলনি হ'বলৈ ধৰিলে। তথাপিও সি মনে মনে তাৰ ফোনটো উঠালে আৰু মানুহজনৰ ভৰি দুখনৰ কথা ভাবিবলৈ ধৰিলে। সমীৰে সেই মানুহজনৰ পৰা আঁতৰি যোৱাৰ কথা ভাবিলে, কিন্তু সি যেতিয়াই তাৰ চাৰিওফালে চালে, তেতিয়া সি দেখিলে যে গোটেই বাছ ষ্টেণ্ডটো খালী হৈ আছে। ওচৰে পাঁজৰে ৰিক্সা, অটো চকুত পৰা নাছিলে। তাত এতিয়া সমীৰ আৰু সেই মানুহজনৰ বাহিৰে আন কোনো নাছিলে। সমীৰৰ অৱস্থা এতিয়া বেয়া হ'বলৈ ধৰিছিল। চাওঁতে চাওঁতে বৰষুণ আৰু জোৰকৈ দিবলৈ ধৰিলে। সেই বৰষুণৰ মাজত বাছ ষ্টেণ্ডটোত তেওঁলোক দুজনেই থিয় হৈ আছিল। বৰষুণৰ কাৰণে এতিয়া সমীৰে একো ভালকৈ দেখিবলৈ পোৱা নাছিলে। সি কোনো বাছ অহাও ভালকৈ দেখা নাছিলে। সমীৰে তাৰ পত্নী ৰেখাক মেছেজ কৰিলে আৰু তাৰ অৱস্থাৰ বিষয়ে কৈ সোনকালে আহিবলৈ ক'লে। সেই মেছেজটো লিখাৰ পিছতে সমীৰে সেই মানুহজনে কোৱা শুনিলে, ৰেখাক ইয়ালৈ মতাটো ভাল নহ'ব সমীৰ। এইটো শুনি সমীৰৰ ভৰিৰ তলৰ মাটি খহি পৰা যেন লাগিল। সি ছাতিৰ তলৰ পৰা ওলাই ৰাস্তাৰ সিটো পাৰে দৌৰিবলৈ ধৰিলে। পিছলৈ নোচোৱাকৈ সমীৰে তেতিয়ালৈকে দৌৰি থাকিলে যেতিয়ালৈকে সি সেই মানুহজনক দেখা বন্ধ হৈ নাযায়। দৌৰি দৌৰি সমীৰে বহুত ভাগৰি পৰিছিল। সমীৰে ৰাস্তাৰ দাঁতিত থকা বেঞ্চ এখনত বহিলে। তাৰ ভাগৰটো অলপ কমিলে। ঠিক তেতিয়াই তাৰ মূৰৰ ওপৰত পৰি থকা বৰষুণ হঠাতে আকৌ নোহোৱা হ'ল। সমীৰে লাহেকৈ বেকা চাৱনিৰে তাৰ কাষলৈ চালে। তেতিয়া সেই মানুহজনে ছাতি লৈ তাৰ কাষত বহি আছিল। এইটো দেখি সমীৰে চিঞৰি উঠিল, আৰু সি লগে লগে বেঞ্চৰ পৰা উঠি আকৌ ৰাস্তাৰ ফালে দৌৰিবলৈ ধৰিলে। ৰাস্তাটো বৰষুণৰ কাৰণে অতি পিছল হৈ গৈছিল। আকাশত গৰজি থকা বিজুলী ঢেৰেকনিয়ে সমীৰৰ চিঞৰটো দবাই ধৰিছিল। অলপ দূৰ আহি সমীৰ আকৌ ৰৈ গ'ল। সি বাৰে বাৰে পিছলৈ ঘূৰি চাই আছিল। দীঘল দীঘলকৈ উশাহ লৈ যেতিয়া সি সন্মুখলৈ চালে, তেতিয়া বহুত জোৰকৈ বিজুলী মাৰিছিল, আৰু সেই বিজুলীৰ চকামকা পোহৰত ৰাস্তাৰ সমাজত সেই মানুহজনকে আকৌ থিয় হৈ থকা দেখা পালে।
এইবাৰ তাৰ অকল আধা শৰীৰ বায়ুত ভাহি আছিল। সি সমীৰলৈ চাই হাঁহিলে আৰু তাৰ চশমাযোৰ খুলি দিলে। সেই মানুহজনৰ চকু দুটা সম্পূৰ্ণৰূপে কলা পৰি গৈছিল আৰু তাৰ পৰা তেজ বৈ আছিল। তেতিয়াই সমীৰৰ পাছফালৰ পৰা এখন বাছৰ হৰ্ণৰ শব্দ আহিল। সমীৰে পাছফালে ঘূৰি চাই দেখিলে যে পাছফালৰ পৰা এখন বাছ আহি আছে। হঠাতে বহুত মানুহৰ জুম এটা বাছখনৰ ফালে আহিবলৈ ধৰিলে। সমীৰে নিজৰ জীৱন বচোৱাৰ আৰু বেলেগ ৰাস্তা দেখা পোৱা নাছিলে। সি দৌৰি গৈ বাছখনৰ ওচৰ পালে। যেতিয়াই বাছখন আহি বাছ ষ্টেণ্ডত ৰখিলে, তেতিয়াই গোটেই মানুহখিনিয়ে ঠেলা হেঁচা কৰি বাছখনত উঠিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। সেই ঠেলা হেঁচাতে সমীৰ সেই ভিৰৰ মাজত পৰি গ'ল। সকলোৱে তাক গছকি তাৰ ওপৰেৰে বাছত উঠি আছিল আৰু সমীৰে একো কৰিব পৰা নাছিলে। বাছৰ ড্ৰাইভাৰে ঠেলা হেঁচা কমিবলৈ বাছখন অলপ আগবঢ়াই দিলে আৰু সমীৰৰ আধা শৰীৰ বাছৰ চকাৰ তলত সোমাই গ'ল। ছটফটাই সমীৰে তাতেই মূৰ্ছা গ'ল। তেতিয়াই ৰেখাই অটোৰে সমীৰে মেছেজ কৰা ঠাইলৈ আহি পালে। তেওঁ সমীৰক ৰাস্তাৰ মাজত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেখিলে। তাৰ ওচৰে পাজৰে কোনো নাছিলে। ৰেখাই সমীৰক তৎক্ষণাত হস্পিটাললৈ লৈ গ'ল। সমীৰে মৃত্যুৰ পৰা বাচিলে, কিন্তু সমীৰে নিজৰ ভৰি দুখন চিৰদিনৰ কাৰণে হেৰুৱাই পেলাইছিল। সি আৰু এতিয়া কেতিয়াও খোজ কাঢ়িব নোৱাৰে। যেতিয়া সমীৰে তেওঁৰ লগত হোৱা ঘটনাটো সকলোকে ক'লে, তেতিয়া কোনেও সমীৰে কোৱা কথাবিলাক বিশ্বাস কৰা নাছিল। কিন্তু যেতিয়া ৰেখাই সেই বাছ ষ্টেণ্ডটোৰ লগত জড়িত বাতৰিৰ তথ্যবিলাক চালে, তেতিয়া তেওঁ আচৰিত হৈ গ'ল। ৰেখাই দেখিলে প্ৰায় 10 বছৰ আগতে এনেকুৱা এটা ঘটনাতে এজন মানুহৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰতি বছৰে বৰষুণৰ বতৰত এজন মানুহ এনেকুৱা ঘটনাৰ বলি হয়। আৰু পুলিচক তথ্য দিয়া সময়ত সকলোৱে সেই একেই কলা চকুৰ ব্যক্তি এজনৰ কথা কয়। ৰেখাই বুজি পাইছিল যে সমীৰো সেই কলা মানুহজনৰ চিকাৰ হৈছিল। কিছু বছৰ পিছত উদাসীনতাৰ কাৰণত সমীৰৰ মৃত্যু হৈ গ'ল। এতিয়া ৰেখাই প্ৰতি বছৰে বাৰিষা বতৰত সেই বাছ ষ্টেণ্ডটোলৈ যায়, এইটো আশাতে যে তেওঁৰ মুখামুখি যাতে সেই কলা চকুৰ মানুহজনৰ লগত হয়। ৰেখাৰ সদায় এনেকুৱা লাগে যে হয়তো সেই কলা চকুৰ মানুহজনো এনেকৈ ভিৰৰ মাজত বাছৰ তলত সোমাই মৰিছিলে আৰু তেওঁ এতিয়া সকলোকে নিজৰ প্ৰতিশোধ লৈ আছে। ৰেখাই তেওঁক এইটো সুধিব বিচাৰিছিলে যে তেওঁ এনেকুৱা কিয় কৰি আছে, কিন্তু ৰেখাই আজিলৈকে সেই মানুহজনক লগ নাপালে আৰু হয়তো কেতিয়াও নাপাব। কিন্তু আপুনি কি ভাবে, কোন আছিলে সেই মানুহজন আৰু তেওঁ সমীৰকহে কিয় বাছি লৈছিল? আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।